কি খবৰ আপোনালোকৰ খবৰ ভালনে তো মই আছোঁ এতিয়া গুৱাহাটী খানাপাৰাৰ ভেটেনাৰী কলেজৰ যিটো ফিল্ড আছে তাতে আছোঁ তো তাতে এতিয়া কি শস্য মেলা হৈ আছে তো ইয়াতে কি বস্তু নাপায় সেনেকুৱা বস্তুবিলাক মই এতিয়া আজি ভাবিলোঁ যে ব্লগিং এটা বনাই দিওঁ কিয়নো মই যিহেতু খেতিয়কৰ ল'ৰা হয় তো সেইকাৰণে ভাবিলোঁ যে এইখিনি দেখাটো আমাৰ দৰকাৰ কিবা আৱিষ্কাৰক মানে খেতিৰ কাৰণে বা তেনেকুৱা শস্য কিবা নজনা বা তেনেকুৱা কিবা বস্তু থাকিব পাৰে অলপ চাই হ'ব অলপ সো এটা এন্ট্রি গেট হয় ইয়াতে এন্ট্রি করার পিছত তেনেকুৱা এটা হল ভিতৰৰ গেট কি আছে সপ্তম অসম আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলা 2022 ইয়াতে এটা বস্তু আছে গছ আছে গছটো চাই লওক না কি ধুনীয়াকৈ বনাইছে বহুত বছৰ লাগিছে চাগে এই গছটো বনাওঁতে এইটো এটা MRP-টো बहुत धूली है बहुत এইটো চাই লওক এইটো সবকে এইটো চকলেট হোৱা গছ জোপা এইটো গছ দামটো কিমান আছে জানেনে 7,30,000 বহুত দাম আৰু আছে বহুত মানুহৰ অভাৱ নাই এইটো এটা বনাই লৈছে ইয়াতে বস্তু এনেকৈ নাথাকে এইটো হৈছে 3,50,000 গছবিলাক কি ধুনীয়া ন এইটো এৰিয়া যে আছে এইটো এৰিয়া পুৰা এৰিয়াটোৱে মানে খোৱাৰ কাৰণে আৰু সেইফালে যিটো এৰিয়া পাৰ কৰি আহিলোঁ এইটো অকল নাৰ্চাৰীৰ কাৰণে আছিল তো তাতে ডাঙৰ কিছুমান গছ আছে 7 লাখ টকা দামৰো গছ আছে 3 লাখ টকা দামৰো গছ আছে সেইটো এদিন দুদিন নহয় বহুত সময় মানে বহুত দিন ট্ৰাই কৰি সেইটো বনাইছে মানে বহুত দিন কষ্ট কৰি কেনে এইটো বনাইছে तो जो शॉप से कोई जो लोबो विचारे लोबो पारिबो क्योंकि देखने में तो टैंकर जैसे लग रहा है ना पूरा जो आर्मी का यूज़ करते हैं उस तरह का लग रहा है तो इसका क्या प्राइस है क्या काम का यूज़ करते हैं इसमें प्राइस रेट से बताना थोड़ा हिंट में दीजिए क्योंकि देखिए अगर किसी को चाहिए तो उनको थोड़ा सा हिंट चाहिए ना हाँ ये किस काम के लिए है ये हार्वेस्टर है एसी हार्वेस्टर मतलब इसका काम क्या है मल्टी क्रॉप है इसे चना काट सकते हैं मक्का काट सकते हैं सोयाबीन काट सकते हैं मूंग काट सकते हैं जो अभी हमारे यहाँ पे ज्यादातर लोग धान उसके बारे में बताइए क्योंकि देखिए हमारे यहाँ पे ज्यादातर क्रॉप के मतलब इतना चीज को हम इससे काट सकते हैं ओके और ये 62 HP का इंजन है टाटा का इंजन है ओके हाइड्रोलिक पंप भी 10 का है रेजिना का गियर बॉक्स है 60 लेग का ट्रैक है 1000 घंटे का वारंटी है कितना 1000 घंटे की वारंटी है मशीन की ओके मतलब 1000 घंटे के लिए सिर्फ वारंटी है हाँ ओके 6 से 7 लीटर डीजल पीती है घंटे में 6 से 7 लीटर हाँ तो इसका अभी फाइनल जो इसका अगर बात करूंगा तो इसका प्राइस कितना में आ जाएगा मतलब इसका कोई EMI वगैरह देंगे ना डायरेक्ट खरीदना पड़ेगा ना क्या है इसमें EMI है ना चोला फाइनेंस करती है महिंद्रा करती है सुंदरम करती है इसका फाइनेंस है इसका जो हेड ऑफिस है वो कहाँ पे है फरीदाबाद में असम में नहीं है असम में डीलर है यहाँ पे अगर कोई असम से कोई खरीदना चाहते हैं तो आप डायरेक्ट खरीद सकते हैं ना असम से खरीदना चाहता है तो यहाँ डीलर है उनका नंबर आप ले सकते हैं उनसे बता दीजिए हाँ बोलिए अपना नंबर बता दीजिए मेरा नंबर 97067604 আসাম কাই না অসমৰ কাৰণে এইটো তাৰমানে অসমত যদি কোনোবাই ল'ব খোজে এইটো নাম্বাৰত কণ্টেক্ট কৰিলে আপোনাৰ লগত পাই যাব পাৰে আপুনি কাৰ্ডো লৈ যাব পাৰে কাৰ্ডো আছে ওকে তো কাৰ্ডটো অলপ দেৰিকৈ দিলেই হ'ব দেখাই দিওঁ কেনেকৈ অঁ তো এইটো হ'ল এইটোৱে কাৰ্ড হয় আপোনাৰ যিটো এইটো মেচিনটো আছে মেচিনটোতো দেখাত টেংকাৰ হেন লাগিছে কিন্তু সেইটো ধান চান কাটাৰ কাৰণে ইউজ কৰিব পাৰি আৰু হাৰ্ভেষ্টাৰ মেচিন হয় বাকী ইয়াৰ প্ৰাইচটো কিমান মান আহিব এইটো অলপ কৈ দিব পাৰিব হা 26,80,000 ओके तो यार EMI যদি ল'ব খোজে তেতিয়াহ'লে মানে মিনিমাম কিমান দিব লাগিব আপুনি 30-40% দিব লাগিব 30-40% আপোনাৰ ইয়াৰ কাৰণে EMI যদি ল'ব লগা হয় তেতিয়াহ'লে কি মানে এনে যেনেকৈ গাড়ীবিলাকত লোৱা হয় নৰ্মেল ডকুমেণ্টছ দিবা তেনেকুৱা সেইবিলাকে হ'ব না ইয়াৰ কাৰণে কিবা এক্সট্ৰাকৈ মাটি দেখাব লাগিব বা তেনেকুৱা কিবা লাগিব নেকি মাটি দেখাব নালাগে তেনেকৈ আপোনাৰ নৰ্মেল EMI যেনেকৈ হয় তেনেকৈ হয় সেম মানে ইয়াতে যে আপোনাক এইটো শ্ব' কৰি আছে ন ইয়াৰ কিবা আপোনালোকে কিবা ইয়াৰ কিবা স্পেচিয়েলি কিবা ডিছকাউণ্ট দিব নেকি এইটো বৰ্তমান আপোনাৰ CMS গাই যোনটো স্কিম চলি আছে সেই স্কিমত FPC বিলাকক দিয়া হৈছে আপোনাৰ সেই স্কিমটোত 90% ডিছকাউণ্ট কৰি পেলাই দিয়া হৈছে বাকী 90% আপোনাৰ চৰকাৰৰ ফালৰ পৰা আহি আছে ओके
এতিয়া বাকী যোনে লৈ আছে সিহঁতে অকল 10% দি পেলাই লৈ আছে 10% দি কিনে লৈ আছে দি আছে বাকী 90% আপোনাৰ চৰকাৰৰ ফালৰ পৰা CMS guys স্কিম বুলি যোনটো কয় অঁ ওকে এইটো পানীৰ মেচিন নেকি এইটোতো পূৰা চ'লাৰ টাইপ লাগিছে জইন চ'লাৰ পাম্প হয় দিয়া পানীৰে হয় পানীৰে হয় এইটো পানীৰ মেচিন বহুত ডাঙৰ মেচিন ট্ৰাকতে ডাইৰেক্ট ফিটিং কৰা আছে ইয়াতে চব বস্তুবিলাক ছাবচিডিত পাই আছে যে মানে চৰকাৰৰ ফালৰ পৰা ছাবচিডি দি আছে ছাবচিডিত পাই আছে এইটো কিহৰ মেচিন হয় কিহৰ কাৰণে বনাইছে এইটো আপুনি ধান ৰোৱাটো আছে এইটো ধান ৰোৱাটো নেকি ধান ৰোৱাটো আছে এইটোতো বহুত ইণ্টাৰেষ্টিং কাৰণ এইটো চবকে লাগিয়ে থাকে নহ'লে যি কামলা বৰ্তমান লেবাৰৰ চাৰ্জ হৈ আছে এইটো আপোনাৰ ধান ৰোৱাটো আছে এইটো এইটো ধান ৰুব পাৰিম ধান ৰোৱা পাৰিম এইটো বস্তু এনেকুৱা হৈ যোৱাৰ পিছত এটা প্লেট লগাই দিব লাগিব ঠিক আছে এইখিনি থাকিব আপোনাৰ কঠীয়াখিনি এইখিনি থাকিব ন এটা দুটা তিনিটা চাৰিটা ঠিক আছে বাকী প্লেট লগালে তাতে গজি দিবলৈ পিছত আৰু কি আছে এইটো চাওক ৰবটিক আছে এইটো 1 2 3 4 ৰবটিক আছে এইটো এটা এটাকে নিজে লগাই দিব ঠিক আছে এইটো আপোনাৰ কঠীয়াটো সৰু মুঠা এইটো কিবা ইয়াত অপশ্যন আছে নেকি বা কোনোবাটোত কঠীয়াত কমকৈ দিব লাগে কোনোবাটোত বেছিকৈ জোল দিব লাগে নিজে নিজে অটো হৈ যাব ন ৰবটিক আছে তো ৰবটিক হ'লে তো বস্তু বুজি পাই দিয়ে না অবাহে নোৱাৰে বুজি পাই তো বস্তুটো এইটো কি সাবসিডি আছে এইটো বৰ্তমান সাবসিডিত আহিছে 2,80,000 দাম আছে ইয়াৰ আৰু আপুনি 140 দিলে মানে আপুনি তো পাই যাব মানে এইটো এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ অফিস যে আছে তাতে এডিও কন্টাক্ট কৰিব লাগিব এইটো আপোনাৰ এতিয়া কি আপুনি যদি EMI-ত কোনোবাই ল'ব খোজে তেতিয়াহ'লে আপোনাৰ যিটো ছাবচিডি আছে সেইটো পাব না নাপাব তেতিয়া না আমাৰ তাত নাপায় আপুনি গভৰ্ণমেণ্টৰ ওচৰত যাব লাগিব গভৰ্ণমেণ্টৰ এডিও অফিস আছে যোনটো এডিও অফিস এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ অফিস যোনটো আছে তাতে এডিও যোনটো আমাৰ আছে আপোনাৰ ইয়াতে গুৱাহাটীতে আছে যে আপোনাৰ 6 মাইলত যে আছে সেইটো তাতে গ'লে হ'ব নেকি আপুনি এইটো ইয়াতে আছে এইটো উলুবাৰীত অফিস আছে না এটা কামৰূপ ডিষ্ট্ৰিক্টৰ হ'ব পাৰে তাতে আছে অফিচাৰ এগ্ৰিকালচাৰ অফিচাৰ আপুনি স্কিমত এইটো ল'ব পাৰিব ইয়াৰ একচুৱেল প্ৰাইচটো কিমান আছিলে 2,80,000 আপোনাৰ ছাবচিডিত বৰ্তমান কিমানত পাইছে 50% অ'কে ঠিক আছে আপুনি চাই লওক এইটো কেনেকুৱা ৰৈছে বস্তুটো এইটো পিছৰ পৰা এইটো বহুত ইণ্টাৰেষ্টিং হয় দেই আমাৰ মানে গাঁৱৰ কাৰণে বহুত ভাল মানে এইটো খেতি পথাৰৰ কাৰণে বৰ্তমান যি লেবাৰ নাপায় মানে তেনেকুৱা টাইপৰ কাৰণে এইটো কাৰণে বহুত ধুনীয়া মেচিন হয় ইয়াতে যদি ক'ব যাওঁ এতিয়া বহুত কম দামী ইয়াতে বস্তু কম দামী নহয় একচুৱেলি ক'ব গ'লে এইটো আছাম এগ্ৰিকালচাৰৰ ফালৰ পৰা এইটো আপোনাৰ প্ৰভাইড কৰি আছে 50% ডিছকাউণ্ট দি আছে চ' যিখিনি মানুহৰ দৰকাৰ আছে কিবা কিবি মই এতিয়া মাত্ৰ এটা লগত কথা পাতিলোঁ এইটো ভিডিঅ' দেখালোঁ যে ধান ৰোৱা মেচিনটো সেইটো ধান ৰোৱা মেচিনটো মানে কি ধান ৰুই দিব কি বিন্দাছ একদম টেনশ্যন নাই সিহঁতে উঠাব সিহঁতে কাটিব মানে ৰুব চবকৈ সিহঁতে কৰিব অকল পথাৰত ট্ৰেক্টৰেদি হাল মাৰি থৈ দিলে হ'ল বাছ এইফালে এৰিয়াটোত মিক্স হয় ইয়াতে কোনোবাটোত কাপোৰৰ দোকান আছে কোনোবাটোত চাহৰ দোকান আছে কোনোবাটোত আচাৰৰ দোকান আছে বেলেগ দোকান ইয়াতে মিক্সিং হয় চ' মিক্সিং কৰি এইখিনি এৰিয়াটোত মিক্সিং হৈছে কিছুমান দোকান খালীও আছে চ' অলপ 3 দিন 4 দিনৰ কাৰণে চাগে দোকানবিলাক বেছি অহা নাই যি কি নহওক থুলমূলকৈ ভিডিঅ' এইখিনি এটা বনালোঁ আৰু ইয়াৰ বিষয়ে যদি ডিটেইলছলি কিবা ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট জনাব আৰু ইয়াৰ কিছুমান ডিটেইলছত ভিডিঅ' বনাব লগা আছে মানে কিছুমান এগ্ৰিকালচাৰৰ ৰিলেটেড কিছুমান সামগ্ৰী আছে ইয়াতে যিখিনি নেকি আমাৰ অসমৰ ৰাজ্যৰ কাৰণে উপকৃত হ'ব তো ভাবি আছোঁ যে অহাকালি আৰু এটা ভিডিঅ' বনাম তো তাতে বেলেগ মেচিনবিলাক আহিছে যিবিলাক সেই মেচিনবিলাকৰ ওপৰতো কথা পাতিম তো সেইখিনি ভিডিঅ' ৰেকৰ্ডিং কৰিম আজি এনে এটা থুলমূলকৈ ভিডিঅ' বনালোঁ তো যি কি নহওক যদি ভিডিঅ'টো ভাল লাগি থাকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই